Good morning from Lalbandi. Our hotel United in Kali দেখাইছিলো অলপকে তো কালি ৰাতি হল যেহেতু বেলেগ ভিউ দেখা পোৱা নাছিলো এতিয়া ওলাইছো আজি আকৌ ষ্টাৰ্ট হ'বহে তো আমি ৰেডি হৈ গলো এতিয়া বাইক এখন পাৰ্কিঙত আছে পাৰ্কিঙৰ পৰা লৈ আহো এইফালে পাৰ্কিঙৰ পৰা লৈ আহো বাকি হোটেলত ভালে আছিল তো এতিয়া টাইম হৈ গল 9টা বাজিলে অলমোস্ট আমি 8টা বজাত ওলোৱা কথা আছিল তো 1 ঘণ্টা লেট হৈছে উপায় নাই এটো লেট হ'বই তো ইমান লং ডিসটেন্স কভার কৰিলে হয় তেনেকুৱা কালি অলমোস্ট আমি কিমান চলাইছো কালি অলমোস্ট আমি 400 সামথিং তো ৰাস্তাত মানে কি হয় ট্ৰাকে ক্ৰস কৰি আমনি লাগি যায় উপায় নাই তো আজি গৈ আছো আমি পখৰালৈকে তো পখৰা ইয়াৰ পৰা 300 কিলোমিটাৰ দেখাই আছে 7 আৱাৰ্স দেখাই আছে তো ৰাস্তা কেনেকুৱা কি কন্ডিশন আমি যোৱাৰ পিছত গম পাম বাকি দেখাই আছো আপোনালোকক চাই থাকিব ভিডিও এয়া সৰজা আছে মোৰ লগত হেল্ল চাই থাকিব বাকি বাইক কালি ইয়াতে থৈ দিছিলো তো দুইখন ইয়াতে আছে বাইক হোটেলৰ ওকে ইয়াতে বাইক ইয়াতে থৈ দিলো বাইক এখন এতিয়া আমি অলপ পাৰ্কিঙত আমি আফালে লৈ যাওঁ আৰু তাতে খানা পিনা এটা কিবা খাই পেলাই ইয়াতে ওলাই যাম ইয়াতে একেবাৰে খাই লম যি লেট হৈছে তো আমি ইয়াতে খানা পিনা খাই ডাইৰেক্ট ওলাই গৈ থাকিম লাহে চাই থাকিব ভিডিওটো চেইন লিফ্টটো কৰাই লওঁ ওচৰতে যেহেতু হোটেলৰ একদম ওচৰতে এখন বাইকৰ দোকান আছে তো ইয়াতে হাৱাটো চেক কৰাই লৈলো টায়াৰ আৰু চেইন লিফ্টটো কৰাই লওঁ যেহেতু 800 মান কিলোমিটাৰ অলৰেডি আমি ৰাইড কৰিছোৱে তো এভৰি 500 মান কৰাব লাগে ব্ৰেকফাষ্ট ওকে ফাইনেলি আমি ওলাইছো লেট হৈ গ'ল বহুত তো ইয়াতে আমি পেমেণ্ট কৰিলোঁ সব পেমেণ্ট হৈ গ'ল এতিয়া তো ইয়াতে যাম Thank you, yeah. So, weather to bra, hola guys. যাও বাকি খিনি মটৰ ব্লগত আপোনালোকক লগ পাই আছো দেখাই আছো আপোনালোকক আজি পখৰাৰ ভিউ দেখাই আছো আপোনালোকক চাই থাকিব সো ইণ্ডিয়ান হিচাপত 9:49 হৈছে নেপালৰ মতে 10:05 হৈছে তো এতিয়া আমাৰ ৰাইড আকৌ ষ্টাৰ্ট হৈ গ'ল এতিয়া যাম আমি পখৰা Yes. পখৰাৰ ৰাস্তা চাগে অলপ বেয়া আছে বুলি কৈছে লোকেলছক সুধিছিলো তো ৰাস্তাৰ টাইম লাগিব অলপ আমাৰ তো এনেকুৱা ৰাস্তা থকালেতো প্ৰব্লেমে নাছিলে এইটো ৰাস্তা বহুত মজা আছিলে কালি আপোনালোকক যিটো ভিডিঅ'ত দেখাইছিলোঁ চবফালে ভাবি জংঘল আছিলে আমিও ভালকৈ ভিডিঅ' নেদেখিলোঁ ৰাতিটো ইমান ভালকৈ দেখা নাযায় আৰু আমাৰ ফ'কাছ হৈছে আমি যেনে তেনে হোটেল পাবগৈ লাগে সোনকালে অলপ ৰেষ্ট কৰিব লাগে তো আজি ভাবিছিলোঁ সোনকালে ওলাই যাম 8টা বজাত তো অলমোস্ট এতিয়া 2 ঘণ্টা লেট হৈ গ'ল আমাৰ একচুৱেলি ৰেষ্টুৰেণ্টখনত খানাটো খাই আহিলোঁ ব্ৰেকফাষ্টটো কৰি আহিলোঁ ব্ৰেকফাষ্ট সিহঁতি ৰেডি কৰি থাকোঁতে বহুত টাইম লগাই দিলে তো এতিয়া একো নাই ভাবিলোঁ বেলেগত আকৌ ৰৈ খোৱাতকৈ টাইম বেছি লাগি যায় তাতকৈ একে জেগাতে খাই পেলাই আমি ওলাই দিওঁ তেতিয়া এটলিষ্ট আমি গৈ থাকিব পাৰিম এতিয়া ধুনীয়া ভিউ পালে আপোনালোকক দেখাম লগতে ফটো মাৰিম তো বাকী গৈ থাকিম নেপালৰ বানপানী বুলি কৈছিলে দেখোন গোটেই নদী শুকাই আছে চোন গোটেই শুকাই আছে আমি আহি অলপ ব্ৰেক এটা লৈ লওঁ বুলি ভাবিলোঁ কি খাৱলি বুলি কৈছে জেগাটোত ইয়াতে আছে ইয়াৰ পৰা আৰু 3 ঘণ্টামান লাগিব আকাশখন কিমান ক্লিয়াৰ আছে দিছেনে লোকেল কিবা কিবি বিক্ৰী কৰি আছোঁ শাক কিন্তু শাক বহুত আমি যিমান ভাত খাইছোঁ নিৰামিষ ভাতে হওক তাতে কিন্তু শাকটো দিয়েই ঢেকীয়া ভাজি হ'লেও থাকিব ভাল লাগে বাৰু আমাৰ অসমৰ নিচিনাই হৈ আছে খানা বহুত ধুনীয়া আমি যিমান এতিয়ালৈকে বেয়া পোৱা নাই খানা য'ত খাইছোঁ একদম ভাল খানাই আছে এটা আমত 450 টকা লাগে খাব এটা আমত 450 দি খাব পাৰি নেকি অলমোষ্ট 80 কিলোমিটাৰ আহিছোঁ ৰাস্তা এনেকুৱাই পাই আছোঁ হাইৱে হয় কিন্তু খোলা মামা
আমি ইয়াৰ পিছত পাম হেটাউৰা পাম আমাৰ মেইন এডভেঞ্চাৰটো হ'ব কাইলৈ মেইন এডভেঞ্চাৰ হ'ব ৰাস্তা বহুত বেয়া খাতাৰনাক ৰাস্তা ধুনীয়া ৰাস্তাৰ পিছত ইমান ধুনীয়া ৰাস্তাৰ পিছত ক'ত আহি গ'লো অ'কে তেলটো ভৰাই ল'লোঁ এতিয়া ইয়াতে প্ৰাইচ হৈছে 156 ঠিক আছে ভैया বাই বাই মোৰ মাজতে GoProটো আকৌ কাম নকৰা হৈছিলে নাজানো এইটো কি প্ৰব্লেম হৈ আছে বেটেৰীটো চাগে ডিফেক্টিভ আছে নেকি অলপ তো এতিয়া বেটেৰীটো খুলি দিলোঁ আকৌ ঠিক হৈছে কাৰণ ইমান ধুনীয়া ভিউ পাইছিলোঁ মই ভিডিঅ' বনাব নোৱাৰিলোঁ অফ হৈ থাকিলে এইটো বহুত ধুনীয়া ধুনীয়া ভিউ আহি গৈ আছে ভাল লাগি আছে মনটো আপোনালোকৰ যদি কেতিয়াবা ভাবিছে ক'ৰবাত ফুৰিবলৈ যোৱা কথা বেছি প্লেন বনাই নাথাকিব ওলাই দিব লাগে নহ'লে এনেকুৱা ভিউবোৰ মিছ কৰিব প্লেন বনিলে ওলাই যাব লাগে বেছি চিন্তা কৰি বেছি প্লেন বনাই থাকিলে কেতিয়াও ছাকচেছ নহয় মই ভাবোঁ ফুৰিব লাগে তো নতুন নতুন জেগা এক্সপ্ল'ৰ কৰিলে বহুত কথা শিকিব পাৰি নলেজ হয় আহি এইখিনিতে ৰৈছোঁ হোটেল চাই আহি আছোঁ নাই এনেকুৱা হোটেলে দেখি আছোঁ তো এইবোৰতে কিবা এটা খাই লওঁ মৰ্ণিং ব্ৰেকফাষ্ট কৰি অহা বেলেগ একো খোৱা নাই টাইম লাগি যাব যিহেতু কিবা এটা ইয়াতে খাই লওঁ তাৰপিছত আকৌ যাব লাগিব সেইখন হোটেলত একচুৱেলি নাপালোঁ খাবলৈ তাতে নাপালোঁ এইখনত ইয়াত পাইছোঁ ইয়াৰ পৰা এইটো চেণ্টাৰ ইয়াৰ পৰা কাঠমাণ্ডু এইফালে যায় 110 আৰু এফালে গ'লে পখৰা 90 কিলোমিটাৰ অ'কে এতিয়া ইয়াতে খাই লওঁ অ'কে অ'কে বাই বাই ফাইনেলি আহি পাই গ'লোঁ আমি আজিৰ আমি জষ্টেল ইনত আছোঁ আজি পখৰাত তো আজি দিনটো বহুত হেক্টিক আছিলে ৰাস্তা বহুত বেয়া আছিলে অলপতো ভাল পাইছিলোঁ আমি লালবান্দিৰ পৰা যেতিয়া ওলাইছিলোঁ অলমষ্ট আমি তাৰ পৰা 300 কিলোমিটাৰ দেখাই আছিলে মেপত তো ফাৰ্ষ্ট আমি 200 মান ভালেই পাইছোঁ ৰাস্তা তো তাৰপিছত আমি বহুত বেয়া পালোঁ ৰাস্তা তো সেইকাৰণে বহুত লেট হৈ গ'ল 300 কিলোমিটাৰ আমি ওলাইছিলোঁ 10টা বজাত এতিয়া বাজি গ'ল 7:30 আৰু বহুত টাইম ৰোৱাও হয় বাৰু আমাৰ ইয়াৰ পৰা ধুনীয়া ভিউ আছে মই এইটো কাইলৈ দিনত দেখাম আপোনালোকক পখৰা লেকৰ ওচৰতে আছোঁ আমি লেকটো আমি চালোঁ ভিডিঅ' কৰা নহ'লে আমাৰ অলপ বৰষুণৰ পৰা যেন লাগিছিলে সেইকাৰণে আমি জল্দিকৈ গুচি আহিলোঁ আৰু ভাগৰ লাগি আছে যিহেতু তো ইমান দূৰ ৰাইড কৰাৰ পিছত কণ্টিনিউৱাছলি এইকেইদিন ৰাইড কৰি আছোঁ তো ভাগৰটো লাগিবই তো সেইকাৰণে ফ্ৰেছ হোৱাৰ পিছতে ভাল লাগে তো এতিয়া মই ফ্ৰেছ হৈ ল'লোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু এনেকুৱা ভিডিঅ' মই দি থকা ট্ৰাই কৰিম কাইলৈ মৰ্ণিঙে ওলাই গৈ আছোঁ আমি জমচমৰ কাৰণে তো জমচমো এটা নতুন এক্সপিৰিয়েঞ্চ হ'ব
তাৰপিছত আমি মুক্তিনাথ যাম সেইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ হ'ব অফ ৰোডিং আজি এতিয়া ল'ৰা কেইজনমান পাইছিলোঁ দিল্লীৰ পৰা আহিছে তো তেখেতসকলক কথা পাতিলোঁ সিহঁতি কৈছে বহুত অফ ৰোডিং আছে তো কেয়াৰফুলি যাব লাগিব আৰু আপোনালোকেও ভিডিঅ' পাই থাকিব মই এক্সাইটেড হৈ আছোঁ মোৰ ভিডিঅ' বনাবৰ কাৰণে আৰু দিবৰ কাৰণে তো থেংক ইউ আজিলৈ ভিডিঅ'টো ইমানেই যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব থেংক ইউ